এই গছৰ পাতবোৰ যে দেখিছে সময়ত এবাৰ সলনি হয়। চ' গতিকে মানুহৰ জীৱনতো সলনি আহে, চেঞ্জ আহে, মানুহ সলনি হয়, যদিও আমি বিশ্বাস কৰিব নোৱাৰোঁ। এইকাৰণে মই এই কথাখিনি কৈছোঁ যে মুভ অন, আজিকালি সময়ত মুভ অন শব্দটোৰ খুব এটা যন্ত্ৰণাদায়ক শব্দ। মানুহে আমি ভাবোঁ কেতিয়াবা যে আমি ইমান ভাল পোৱাৰ পিছতো এজন মানুহে আমাক কিদৰে এৰি যাব পাৰে, বিশ্বাস নহয়। তো বাৰে বাৰে কয় যে মুভ অন কৰা, বাট সকলৰ কাৰণে মুভ অন কৰাটো ইমান সহজ নহয়। বাট সঁচা কথা এইটোৱে, এই গছবোৰ পাতবোৰৰ দৰে এদিন সকলোবোৰ সলনি হ'ব। চ' গতিকে এইটোৱে বিশ্বাস ৰাখক, যিয়ে আপোনাক আজি এৰি গৈছে সেইজন মানুহ আপোনাৰ যোগ্য কেতিয়াও নাছিল। আৰু যিজনে আপোনাৰ যোগ্য আছে তেওঁ আপোনাৰ বাবে ৰৈ আছে ক'ৰবাত, আৰু আপুনি নিজৰ কামখিনি কৰি যাওক। এদিন নহয় এদিন